আমাৰ যি অসমীয়াত কথা এষাৰ আছে, শুই থকা শিয়ালে হেনো হাঁহ ধৰিব নোৱাৰে। সেই কথাষাৰ কিন্তু মোৰ লগত 100% মিলি গৈছে। কিয় কৈছোঁ জানেনে? এইয়া যে দেখিছে, পূজা দুদিনমানৰ আগৰেই ভিডিঅ'। আমাৰ আপাহঁতৰ ঘৰত আমাৰ এই কণমানিজনী সুধি খাবলৈ গৈছিলোঁ। মোৰ এডিট কৰাৰ এলাহত ভিডিঅ'টো কৰি আনিলোহে হয়, আপোনালোকক দিবই নোৱাৰিলোঁ নহয়। আৰু যে এনে কিমান ভিডিঅ' কৰি ৰাখিছোঁ মোবাইলটোত, কিন্তু মোৰ এই এডিট কৰাৰ এলাহত ভিডিঅ' আপলোডেই কৰিব নোৱাৰোঁ। আৰু এয়া দেখিছে যে পূজাৰ শেষত বেটাৰ লগৰ এটা বাৰ্থডে খাব গৈছিলোঁ, সেয়াও একেই, এতিয়াহে আপলোড কৰিছোঁ। সেইকাৰণে দুইটা ভিডিঅ' লগতে বোলো এডিট কৰি দেখাই দিওঁ। বাৰু বাৰ্থডে খানা কিন্তু গাহৰি হাঁহ একদম মজাই আছিল, সুধি খানাৰো মজাই আছিল। আৰু এওঁৰ ল'ৰাৰে বাৰ্থডে খাব গৈছিলোঁ দেই। বাৰু আজিলৈ আহোঁ তেনেহ'লে।